নমস্কাৰ পোনপ্ৰথমে সকলোকে আজিৰ জন্মাষ্টমী আন্তৰিক শুভেচ্ছা জনালোঁ আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ দ্বাৰা আন এটা ভিডিঅ' আপোনালোকৰ আগত আৰম্ভ কৰিছোঁ। যিহেতু পৰীক্ষা পালেহি, কাইলৈ দিনটো বাকী আছে। আহকচোন আমি প্ৰশ্নকেইটা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল? উত্তৰটো হৈছে জয়ৰাম দাস দৌলতৰাম। নেক্সট কুৱেশ্যনটো হৈছে, কোন আহোম ৰজাৰ ৰাজত্ব কালত যোৰহাট আহোম ৰাজধানী আছিল? উত্তৰটো হৈছে গৌৰীনাথ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে, 3 নম্বৰটো হৈছে, কোনজন ব্যক্তিক ফাদাৰ অফ আনাৰিছ বুলি কোৱা হয়? উত্তৰটো হৈছে বালগঙ্গাধৰ তিলক। 4 নম্বৰটো হৈছে, 2022 চনত ফিফা বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত কৰা হ'ব? উত্তৰটো হৈছে কাটাৰ। নেক্সট আছে 5 নম্বৰটো হৈছে, 2023 চনত ক্ৰিকেট বিশ্বকাপ কোন দেশত অনুষ্ঠিত কৰা হ'ব বা আয়োজন কৰা হ'ব? উত্তৰটো হৈছে ভাৰত। 6টো হৈছে, অস্কাৰলৈ মনোনীত হোৱা প্ৰথম ভাৰতীয় ছবি কোনখন? উত্তৰটো হৈছে মাদাৰ ইণ্ডিয়া। 7 নম্বৰটো হৈছে, ফাট বিহু ঘাইকৈ অসমৰ ক'ত উদযাপন কৰা হয়? উত্তৰটো হৈছে ঢকুৱাখানা। সাধনাথ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? উত্তৰ প্ৰদেশ। 9 নম্বৰটো হৈছে, অৰ্থনৈতিক বিজ্ঞানত নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? উত্তৰটো হৈছে অমৰ্ত্য সেন। 10 নম্বৰটো হৈছে, চমাংকান উৎসৱ কোন জনগোষ্ঠীৰ লোকে উদযাপন কৰে? উত্তৰটো হৈছে কাৰ্বি আংলং। ইয়াত 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰত যি কুৱেশ্যন মাৰ্ক আছে এইটো ওপৰত হৈছিলে, তললৈ আহি গ'ল। 11 নম্বৰতে আহিব, 11 নম্বৰতে সূৰ্য মন্দিৰ কোন ৰাজ্যত অৱস্থিত? উত্তৰটো হৈছে উৰিষ্যাত। 12 নম্বৰতে হৈছে, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল? উত্তৰটো হৈছে লক্ষ্মীসিংহৰ দিনতে মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। 13 নম্বৰতে হৈছে, কোনখন চহৰক চিটি অফ টেম্পলছ বুলি কোৱা হয়? উত্তৰটো হৈছে বাৰাণসী। 14 নম্বৰ হৈছে, সম্ভৰ হ্ৰদ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? উত্তৰটো হৈছে ৰাজস্থানত অৱস্থিত। 15 নম্বৰ হৈছে, ভাৰতৰ মানচেষ্টাৰ বুলি কোনখন চহৰক কোৱা হয়? উত্তৰটো হৈছে আহমেদাবাদ। 16 নম্বৰ হৈছে, গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে বিশ্বামিত্ৰ। নেক্সট কুৱেশ্যনটো হৈছে, 17 নম্বৰ হৈছে, প্ৰথম অসমীয়া ছাপা পুথিখনৰ নাম কি? উত্তৰটো হৈছে ধৰ্মপুস্তক। নেক্সট আছে, কাৰ ৰাজত্ব কালক অসম বুৰঞ্জীৰ সোণালী যুগ বুলি কোৱা হয়? উত্তৰটো হৈছে নৰনাৰায়ণ। 19 নম্বৰ হৈছে, অসম পঞ্চায়ত আইনখন কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰটো হৈছে 1996 চনত। নেক্সট আছে, এটা চনেট কবিতাত কেইশাৰী কবিতা থাকে? 14 শাৰী। 21 নম্বৰ হৈছে, ৰন্ধন গেছৰ মুখ্য উপাদান কি? উত্তৰটো হৈছে বিউটেন। 22 নম্বৰটো হৈছে, জাতিংগা কোন পাহাৰত অৱস্থিত? উত্তৰটো হৈছে বৰাইল পাহাৰত অৱস্থিত। 23 নম্বৰটো হৈছে, ভাৰতৰ প্ৰাচীনতম বংশটো কি? উত্তৰটো হৈছে মৌৰ্য। 24 নম্বৰটো হৈছে, ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে তুলসীদাস। আৰু ইয়াৰ লগতে আন এটা কুৱেশ্যনো আহে, গীত গোবিন্দ কোনে ৰচনা কৰিছিল সেইটো আহে, জয়দেৱে। নেক্সট আছে 25 নম্বৰতে হৈছে, জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? উত্তৰটো হৈছে পশ্চিমবংগ। নেক্সট আছে, অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়? 1 অক্টোবৰ। 1 অক্টোবৰত অসম পুলিচ দিৱস পালন কৰা হয়। নেক্সট আছে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰটো হৈছে 1935 চনত।
28 নম্বৰ হৈছে ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনীতি দলৰ নাম কি? হৈছে DMK আৰু DMK সম্পূৰ্ণ নাম হৈছে দাবিতা মুনিত্তা কাজাগাম। 29 নম্বৰ হৈছে লোকনায়ক বুলি কাক কোৱা হয়? উত্তৰ হৈছে জয়প্ৰকাশ নাৰায়ণ। 30 নম্বৰ হৈছে কোনটো আন্দোলনক আগষ্ট বিপ্লৱ বুলি জনা যায়? ভাৰতীয় আন্দোলনক। আজি ভিডিঅ'টোৰ ইমানতে সামৰণি মাৰিছোঁ আৰু আন কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ দ্বাৰা মই আপোনালোকৰ আগত আন এটা ভিডিঅ' দাঙি ধৰিম। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিল। ধন্যবাদ।